হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে? মাম খালেনে? অঁ, আমাৰ দেহাই এজনী বহি আছে ধুনুকে। আৰু দেহাই হেল্ল' বুলি ক'ব এতিয়া। হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া দেহা। হাই কৈ দিয়া। এইটো পুতলাটোৰ লগত খেলি আছে। এইটোৰ লগত ধুনীয়াকৈ খেলি আছে। অঁ, তেনেকৈ নাকামিবা, নাকামিবা। কোৱা আকৌ কিবা এটা কোৱা আকৌ। হেল্ল' 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 এনেকৈ কোৱা। তুমি খাইছা দেখোন। চুমা এটা দি দিয়া তোক। চুমা দি দিয়া। হেল্ল' বুলি কৈ দিয়া। হাই সজনীহে কোৱা। এইটোও কৰিব দিয়া। এইটো হাই বুলি কৈছে চোন। হাই এইয়া হাই বুলি কৈছে। তুমি কোৱা, তুমি কোৱা আকৌ। মোৰ ওচৰলৈ কোন আহিব? মই দগীটো দিওঁ, মোৰ ওচৰত দিওঁ। মই মানে কামুৰিলে মানে শেষে আৰু। দগীটো মোৰ ওচৰলৈ আহিব, হাই ক'ব দেই। হাই হাই। আকৌ তুমি কেলৈ ল'বা? দগীটোহে মই ল'ম, তোমাক নলওঁ আৰু আজিৰ পৰা তোমাক নলওঁ মই দগীটোকে ল'ম। হেল্ল' হেল্ল', আমাৰ পুতলাক মই নলওঁ আজিৰ পৰা। আঁতৰত বহি আছে অকলে অকলে। অকলে অকলে বহি আছে। ইয়াৰ বুলি ক'লে হ'ব নি? মই দগীটোকে ল'ম আজিৰ পৰা মই এইটোকে ল'ম আৰু। এয়া হাই বুলি কৈছে চোৱা দেখা। হাই বুলি কৈছে চোৱা। হাই হাই এইয়া হাই বুলি কৈছে। তুমি কোৱা আকৌ হাই বুলি। আৰু দিনটো যেতিয়া আজৰি হওঁ, সেই কুঁহিভাগৰ সেই পুতলাটোৰ দ্বাৰাই মই তাইক মানে খেলোৱা আৰম্ভ কৰোঁ। মানে আচলতে কথাবিলাক শিকাওঁ বা মানে কথাবিলাক সেই পুতলাটোৱে যেতিয়া কয় তাইক তেতিয়া ক'বলৈ বিচাৰে। আৰু তেনেকৈ খেলি খেলি থকাৰ মাজেৰে তাইলৈ বুলি বনালোঁ চুজি। তাই যিহেতু অকণমান পানী লাগিছে, গতিকে খিচিৰি আজি নাই বনোৱা। তাইক আচলতে খিচিৰিয়ে খুৱাওঁ বাৰু, কিন্তু আজি অকণমান মিঠাকৈ বনাই খুৱাওঁ বুলি ভাবিলোঁ। এনেও গা চাবোৰ বেয়া লাগি থাকিলে মানে এনেও ভাত পানী খাবলৈ যেনেকৈ ডাঙৰ মানুহৰ মন নকৰে, তাইও তেনেকৈ খিচিৰি খাবলৈ মন নকৰিব। গতিকে চুজিকে বনাই দিলোঁ তাইলৈ। আৰু কুঁহিক চুজিকণ খুৱাই লোৱাৰ পাছতে মই ভাতকেইটা বাঢ়ি ল'লোঁ আৰু খাবলৈ আৰম্ভ কৰিলোঁ। আৰু ভাতকেইটা খাই থাকোঁতে কোনটো লগত আমাৰ দেহা গৈ পেলাই বাৰান্দাত এখন বিচনা আছে, বিচনাখনত দি গৈ সেই খিৰিকীত যে আছে পাউদাৰ চাউদাৰবিলাক, সেইবিলাক গোটেইখিনি পেলাই দিলে পাছলৈ। আৰু এটা এটাকৈ মই আকৌ চব তুলিছোঁ। আকৌ ভাত খোৱা হাতেৰে গৈ পেলাই তাইক মই বিচনাখনৰ পৰা নমাই পেলাই এইফালে আহি পেলাই দৰ্জাখন বন্ধ কৰি দি পেলাই মানে ভিতৰতে দৰ্জা বন্ধ কৰি তাইক মই বিচনাখনত উঠাই দিলোঁ। আৰু তেনেকৈ মই ভাত খাইছোঁ। আৰু কাৰ কাৰ খিৰিকীত তেনেকৈ বস্তু থয় কমেণ্ট কৰি জনাবচোন। আৰু ভাতকেইটা খোৱাৰ পাছতে মুহুৰ্তিটো কৰি ল'লোঁ, মানে যিহেতু আছেই আৰু তামোল শেষ হ'বই হৈছে আৰু। তাৰ পাছতে আমাৰ দেহাৰ কাণ্ড চাওকচোন। খিৰিকীখনত লিৰিকি পিটাই থাকোঁতে পাউদাৰ চাউদাৰবোৰ যে পেলাই দিলে, তাৰ পাছতে পালে নেল পলিচটো। আৰু নেল পলিচটো নলগোৱাকৈতো কেতিয়াও নেৰে। তাইক মই নেল পলিচটো নলগোৱালৈকে ইমানেই চিঞৰি আছিলে, কান্দি কাটি চিঞৰ বাখৰ কৰি আছিলে। আৰু যেতিয়া মই নেল পলিচটো লগাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া তাই অকণমান মনটো ভাল লাগিলে। আৰু ইমান বেছিকৈ পাতি নিদিয়ে, কিন্তু মই তেনেকৈ টনা আজোৱাকৈ লগাই দিব লাগে। আৰু লগাই নিদিলে মানে তাই একদম কান্দে, কিন্তু পাতি নিদিয়ে হ'লে উল্টা পুল্টা কৰি আছিলে। তথাপিতো তেনেকৈ অকণমান লগাই দিলোঁ আৰু তাইৰ মনটো অকণমান ভাল কৰিলোঁ। ইমান ছোৱালী মানুহ যে একদম ধুনীয়াকৈ বুজি পায়। লিপষ্টিক ক'ত লগায়, পাউদাৰ ক'ত লগায়, সেন্দুৰ ক'ত লগায়, নেল পলিচ ক'ত লগায়, চব জানে একদম। চব একদম এডভান্স আমাৰ ছোৱালী একদম। আৰু তাই পাতি দিয়া ভৰিতহে আৰু লগালোঁ আৰু কিবাকৈ চেলেকা চুবুৰীয়া ক'ৰবাত কিবাকিবি হ'ল। আৰু তেনেকৈ লগালোঁ। আৰু চাওকচোন কেনেকুৱা হ'ল এখন, পাৰে চাৰে লাগিলে। আৰু এয়া আছিলে ৰাতিপুৱাৰ ক্লিপ, মই ৰখাই থৈ দিছিলোঁ। আৰু এতিয়া শেষত লগাই দিছোঁ দেই। ৰাতিপুৱা মানে শুই উঠাৰ পাছত ফলিখন লোৱাৰ এটা অভ্যাস হৈ গ'ল তাই। আৰু কিবাকিবি আৰু আঁকি বাকি থাকে, কিবাকিবি একদম পূৰা জেলেপি পাক দিয়ে। সেইবিলাক দেখিছা নাই ফলিখনত কেনেকুৱা ধৰণৰ হৈছে। আৰু ধুনীয়াকৈ ৰাখি থৈ দিছিলোঁ। আৰু শেষত মোৰ ব্লগটো সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।